গুৱাহাটীবাসীৰ ৰাইজৰ কি চকুত পৰা নাই নেকি? গুৱাহাটীবাসীৰ ৰাইজৰ কি মানসিকতাটো নাই নেকি? গুৱাহাটীবাসী ৰাইজৰ বুলি নহয় অসমবাসী ৰাইজে কি এই বিষয়টো এতিয়া দেখা নাই নেকি? এই বিষয়টোৰ ওপৰত মাত মাতিবলৈ কাৰো সময় নাই নেকি? আপোনালোকে ভাবে নেকি যে ভাল এটা কাম কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে যে ঐতিহাসিক দীঘলী পুখুৰীত ডাঙৰ ডাঙৰ ওখ ওখ কৰি চাৰিসীমাত পকী ৱাল মৰাটো? ভাবে নেকি আপোনালোকে ভাল কাম এটা কৰিছে বুলি? প্ৰশ্ন কৰিব বিচাৰো যে অসম পৰ্যটন উন্নয়ন নিগমক যে আপোনালোকে কি ভিত্তিত কি স্বাৰ্থত কিহৰ লোভত কিহৰ কাৰণে এই ঐতিহাসিক দীঘলী পুখুৰী গোটেই চাৰিসীমা আপোনালোকে বাউণ্ডাৰী মাৰি পকা বাউণ্ডাৰী মাৰি আপোনালোকে ঢাকি পেলাব লৈছে? বহুত বেছি বেয়া লাগিছে এতিয়া এই ঐতিহাসিক দীঘলী পুখুৰী যে পকা বাউণ্ডাৰী গোটেই চাৰিসীমাটোক বাউণ্ডাৰী মাৰি পেলাইছে। ইয়াৰ ওপৰত কিন্তু কোনো এটা দল সংগঠনে মাত মাতিবলৈ ওলাই অহা নাই। কিন্তু কিয় প্ৰশ্ন হয়, কাৰ খেচেৰা মস্তিষ্কৰ ফচল এয়া মই নাজানো, কিন্তু প্ৰশ্ন হয় এতিয়া গুৱাহাটীবাসী ৰাইজে কি কৰি আছে যে ঐতিহাসিক দীঘলী পুখুৰী এতিয়া পকী ৱালে গোটেই ঢাকি পেলাব লৈছে? গুৱাহাটীবাসী ৰাইজৰ ইয়াত কি কোনো ক্ষোভ নাই নেকি? কোনো মাত মাতিবলগীয়া কথা নাই নেকি? নমস্কাৰ, মই বিমল চেতিয়া। আজি বিশেষ এটা বিষয়ত এই ভিডিঅ'টো মই আপোনালোকলৈ মাজলৈ এৰি দিছো। আপোনালোকৰ মতামতটো জনাবলৈ নাপাহৰিব। কথাটো হ'ল যে কি ঐতিহাসিক দীঘলী পুখুৰী, গুৱাহাটীৰ ঐতিহাসিক দীঘলী পুখুৰী এতিয়া আপোনালোকে যদি গুৱাহাটীবাসীৰ ৰাইজ যদি আপুনি পাণবজাৰ পল্টন বজাৰ উজান বজাৰ ফালে আপুনি আহিছে বা অহা যোৱা কৰিছে তেতিয়া হয়তো নিশ্চয় আপোনালোকে দীঘলী পুখুৰীৰ ফালে মন কৰিছে আৰু দেখিব পাৰিছে যে এই দীঘলী পুখুৰীৰ যি সৌন্দৰ্য আমি আগতে বাহিৰৰ পৰা পৰিদৰ্শন কৰিব পাৰিছিলো বা চাব পাৰিছিলো, মন কৰিব পাৰিছিলো, কিন্তু এতিয়াৰ পৰা আপোনালোকে নোৱাৰে। কাৰণটো হ'ল যে এই দীঘলী পুখুৰীৰ যে গোটেই বাউণ্ডাৰী ৱাল মাৰি দিছে পকা ইটাৰে, গোটেই মানে কি কৰিছে ৱাল মাৰি পেলাইছে। এতিয়া আপুনি বাহিৰৰ পৰাও আপোনালোকে দীঘলী পুখুৰীৰ যি সৌন্দৰ্য উপভোগ কৰিব পাৰিছিলে, হয়তো আপোনাৰ কেতিয়াবা সোমাবলৈ টাইম নহয় বা কিবা এটা অসুবিধাত আপুনি সোমাব নোৱাৰে, এতিয়া আপুনি বাহিৰৰ পৰা উপভোগ কৰিব পাৰিছিলে দীঘলী পুখুৰীৰ ভিতৰ ভাগৰ যি সৌন্দৰ্যতাটো, কিন্তু এতিয়াৰ পৰা আপুনি নোৱাৰে। কিন্তু এতিয়া প্ৰশ্ন হয় যে গুৱাহাটীবাসী ৰাইজে কি কৰি আছে? এই ঐতিহাসিক দীঘলী পুখুৰীটো যে তাৰ খেচেৰাৰ মস্তিষ্কৰ ফচল এয়া মই নাজানো, কি কাৰণ হ'ব পাৰে, কি স্বাৰ্থ কি ভিত্তিত দীঘলী পুখুৰী গোটেই যিটো চাৰিওসীমা পকা বাউণ্ডাৰী মাৰিব লৈছে বা মাৰিছে ইতিমধ্যে, মই বাৰম্বাৰ সেইটো কাৰণে কৈছো যে কাৰ খেচেৰা মস্তিষ্কৰ ফচল এয়া মই নাজানো, কিন্তু প্ৰশ্ন হয় এতিয়া গুৱাহাটীবাসী ৰাইজে কি কৰি আছে যে ঐতিহাসিক দীঘলী পুখুৰী এতিয়া পকী ৱালে গোটেই ঢাকি পেলাব লৈছে? গুৱাহাটীবাসী ৰাইজৰ ইয়াত কি কোনো ক্ষোভ নাই নেকি? কোনো মাত মাতিবলগীয়া কথা নাই নেকি? আপোনালোকে ভাবে নেকি যে অসম পৰ্যটন উন্নয়ন নিগমৰ এয়া এটা ভাল কাম বুলি? মই আৰু প্ৰশ্ন কৰিব বিচাৰো যে অসম পৰ্যটন উন্নয়ন নিগমক যে আপোনালোকে কি ভিত্তিত কি স্বাৰ্থত কিহৰ লোভত কিহৰ কাৰণে এই ঐতিহাসিক দীঘলী পুখুৰী গোটেই চাৰিসীমা আপোনালোকে বাউণ্ডাৰী মাৰি পকা বাউণ্ডাৰী মাৰি আপোনালোকে ঢাকি পেলাব লৈছে? কিহৰ কাৰণে? মাৰিব পাৰে আপোনালোকে আজিকালি বিভিন্ন ধৰণৰ এই জালনাৰ দৰে কিছুমান ৱাল ওলাইছে, তেনেকুৱা ধৰণৰ মাৰিব পাৰে, আৰু ফেন্সিং মাৰিব পাৰে, কিন্তু এনেকৈয়ে পকা ৱাল মাৰি ইমান হাইট ইমান ওখ ওখ কৰি কি দৰকাৰ আছিল আৰু কি প্ৰয়োজন, কি স্বাৰ্থত কি ভিত্তিত আপোনালোকে এই পকা ৱাল বিলাক মাৰি মাৰি ঐতিহাসিক দীঘলী পুখুৰী আপোনালোকে ভিতৰ চোৱাৰ ভিতৰ ভাগৰ যি সৌন্দৰ্যতাটো আপোনালোকে বাহিৰত ঘূৰি ফুৰা লোকসকলৰ পৰা বঞ্চিত কৰিছে, নেদেখা কৰি পেলাইছে? আপোনালোকে উত্তৰ দিব পাৰিব? কি স্বাৰ্থত কিহৰ লোভত? দুটকামান টকাৰ লোভত হয়তো চাগে, হয়নে? কাৰণ থাকিব পাৰে এইটোৱে যে ঠিকাদাৰ বিলাকক কাম দিব লাগে, শ্ৰমিক বিলাকক কাম দিব লাগে, কিন্তু আপোনালোকৰ কি এইটোৱে নমুনা আছিল নেকি যে ঠিকাদাৰ বিলাকক কাম দিব লাগে, কেইটকামান সৰকাব লাগে, পকেটৰ চাহৰ খৰচ এটা উলিয়াব লাগে? আপোনালোকৰ অসম পৰ্যটন উন্নয়ন নিগমৰ কি এইটোৱে নেকি কাম? এইটোৱে আছিল নেকি? বহুত বেছি বেয়া লাগিছে এতিয়া
এই ঐতিহাসিক দীঘলী পুখুৰী যে পকা বাউণ্ডাৰী গোটেই চাৰিসীমাটো বাউণ্ডাৰী মাৰি পেলাইছে, ইয়াৰ ওপৰত কিন্তু কোনো এটা দল সংগঠনে মাত মাতিবলৈ ওলাই অহা নাই। কিন্তু কিয় প্ৰশ্ন হয়। অসম পৰ্যটন উন্নয়ন নিগমক মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো, এই যে টিকেট কাউণ্টাৰত যে 10 টকা এটা লয় বা 15 টকা এটা যে লয়, সেইটোৰ পৰা আজি বছৰে বছৰে ধৰি কিন্তু আপোনালোকৰ কি একো এটা মানে হাতলৈ নাহিল নেকি? নে আপোনালোকে অনুমান কৰিব পাৰিছে নেকি যে বাহিৰৰ পৰা ভিতৰ যি দীঘলী পুখুৰীৰ ভিতৰ ভাগৰ সৌন্দৰ্যতাটো বহুত মানুহে চাই গুচি যায়, ইয়াৰ ফলত টিকেট নাকাটে, তাৰ ফলত আমাৰ কি হয়, আমাৰ ধনটো অলপ নাহে, সেই হেতুকে আমি ৱাল মাৰি দিওঁ ডাঙৰ ডাঙৰ, আৰু ইচ্ছুকসকলে বা মন যোৱা সকলে এনেও টিকেট কাটি সোমাবই তাত। আপোনালোকৰ চিন্তাধাৰাটো এইটো নেকি? আৰু যদি হয় নহয়, ইমান এটা সৰু চিন্তাধাৰা লৈ আপোনালোকৰ এই নমুনাটো কিন্তু একেবাৰে যুক্তিসংগত নহয়, গ্ৰহণযোগ্য নহয়। কিন্তু কি যুক্তিত আপোনালোকে ঐতিহাসিক দীঘলী পুখুৰী আপোনালোকে ইমান ডাঙৰ ডাঙৰ পকী ৱাল মাৰিব লৈছে বা মাৰিছে এতিয়া? অসমবাসী ৰাইজক মই এটাই কথা কওঁ, আপোনালোকে মাত মাতক ইয়াৰ ওপৰত। চাওক, এতিয়া কিছুমানে কব যে চৰকাৰৰ কিবা এটা নিয়ম থাকিব পাৰে বা কিবা এটা অসুবিধা থাকিব পাৰে বা কিবা এটা সুৰক্ষাৰ কাৰণে দীঘলী পুখুৰীত এনেধৰণে পকী ৱাল চাৰিওসীমাত মৰা হৈছে। কিন্তু আপোনালোকে কওক কি কাৰণ থাকিব পাৰে, কি যুক্তি থাকিব পাৰে, কি কথা থাকিব পাৰে তাত, যে অসম পৰ্যটন উন্নয়ন নিগমে যে ইমান ডাঙৰ এটা সিদ্ধান্ত ললে, অযথা বুলি কৈছো, ইমান অযথা এটা সিদ্ধান্ত ললে যে চাৰিওসীমাত দীঘলী পুখুৰীৰ চাৰিওসীমাটো পকী ৱালে ওখ কৰি পেলাব লাগে, ওখ কৰি পকী ৱাল মাৰিব লাগে। আপোনালোকে জানো ইয়াত যুক্তি বিচাৰি পাব? গুৱাহাটীবাসীৰ ৰাইজৰ কি চকুত পৰা নাই নেকি? গুৱাহাটীবাসীৰ ৰাইজৰ কি মানসিকতাটো নাই নেকি? গুৱাহাটীবাসীৰ ৰাইজৰ কি, গুৱাহাটীবাসী ৰাইজৰ বুলিয়ে নহয় অসমবাসী ৰাইজে কি এই বিষয়টো এতিয়া দেখা নাই নেকি? এই বিষয়টোৰ ওপৰত মাত মাতিবলৈ কাৰো সময় নাই নেকি? আপোনালোকে ভাবে নেকি যে ভাল এটা কাম কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে, যে ঐতিহাসিক দীঘলী পুখুৰীত ডাঙৰ ডাঙৰ ওখ কৰি চাৰিসীমাত পকী ৱাল মৰাটো? ভাবে নেকি আপোনালোকে ভাল কাম এটা কৰিছে বুলি? আমি কেতিয়াবা সোমাবলৈ টাইম নহয়, বা বাহিৰৰ পৰা যিটো দীঘলী পুখুৰীৰ সৌন্দৰ্যতা, সেইটো এটা বেলেগ সুকীয়া আমেজ। ভিতৰত গৈও এটা বেলেগ সুকীয়া আমেজ। ভিতৰত গৈ আমি দেখিম কেতিয়াবা সেই চুকতে ফুল এজোপাৰ তলত কপৌফুল এহাল বহি কিছ কৰি আছে, চুমা খোৱাকৈ কৰি আছে, সেইখন দেখিবলৈ কিছুমানৰ মন নাযায়, গম পাইছেনে? কোনোবাই হাবুদা হাবুদি কৰি আছে, কোনোবাই আকৌ বেয়া কামত লিপ্ত হৈ থাকে। মই দেখিছো, কিন্তু মই বহুত গৈছো দীঘলী পুখুৰীত। মই যেতিয়া পল্টন বজাৰত মই কৰ্মসূত্ৰে আছিলো, গম পাইছেনে? মই সদায় ডেইলি গৈছিলো দুপৰীয়া এই গধূলি সময়ত, কিন্তু সেইবিলাক দেখিবলৈ পাওঁ, খুব বেয়া লাগে। কিছুমানে সেইবোৰ চাব নোৱাৰাৰ দুখত বা চাবলৈ বেয়া পায়, সেইটো কাৰণে বাহিৰৰ পৰা সৌন্দৰ্যতাটো লাভ কৰি গুচি যায়। কিন্তু আপোনালোকে এতিয়া কি কৰিছে, সেই সৌন্দৰ্যতাটো ভিতৰ ভাগৰ যি দীঘলী পুখুৰীৰ সৌন্দৰ্যতাটো, সেইটো কিন্তু এতিয়া বাহিৰৰ পৰা চাব নোৱাৰা আপোনালোকে সিদ্ধান্ত লৈছে। এইটো জানো ভাল কাম কৰিছে আপোনালোকে? এতিয়া মানে আপোনালোকৰ এই নমুনাটোৰ পৰা এটা কথাই বুজিব পাৰি যে আপোনালোকে দীঘলী পুখুৰীৰ সৌন্দৰ্যতাটো, ভিতৰৰ যি সৌন্দৰ্যতা, সেইটো বাহিৰৰ পৰা চাব নোৱাৰে, ডাইৰেক্ট টিকেট কাটি ভিতৰত আহক, চাই যাওক। আমাৰ পইচাটো আহিলে আৰু এটা মানে একেবাৰে বাধ্যতামূলক লবই লাগিব যে ভিতৰত। তেনেকুৱা এটাহে নমুনা আপোনালোকে অৱলম্বন কৰিছে, বা তেনেকুৱা এটা নমুনাহে আপোনালোকে এই ৰাইজৰ চকুৰ আগলৈ আনি দিছে। অসমবাসীৰ ৰাইজ তথা গুৱাহাটীবাসীৰ ৰাইজ, মই যদি বেয়া কথা কৈছো, মই যদি এই বিষয়টোৰ ওপৰত মাত মাতিবলগীয়া নাছিলেও, কিন্তু সহ্য নহল কি যুক্তিত অসম পৰ্যটন উন্নয়ন নিগমে এই ঐতিহাসিক দীঘলী পুখুৰীটো গোটেই চাৰিওসীমাটো পকী ৱালেৰে ওখ কৰি ঢাকি পেলাব লৈছে। প্ৰশ্ন হয়, কিন্তু এই প্ৰশ্নটো কোনে উত্তৰ দিব পাৰিব মই নাজানো। কিন্তু ধিক্কাৰ দিছো অসম পৰ্যটন নিগমৰ এই বিভাগটোৱে, ধিক্কাৰ দিছো। আপোনালোকৰ যিটো নমুনা দেখিলো, এই নমুনাৰ কিন্তু ফল আপোনালোকে এদিন ভুগিব লাগিব।